এনআৰচিক লৈ জ্বলিব নেকি অসম? কোনে সকীয়নি দিলে প্ৰতীক হাজেলাক? কোনে ম্যানমাৰ কাণ্ড ঘটাব অসমত? বিদেশী স্বাৰ্থত কোন সাজু হাতত অস্ত্ৰ ল'বলৈ? প্ৰতিবেদনৰ আৰম্ভণিতে শুনক প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ এক চাঞ্চল্যকৰ মন্তব্য। এটা মানুহ যে ফৰেনাৰ হোৱাৰ পিছত তেওঁৰ যে ফেমিলিৰ কি অৱস্থা হ'ব এইটো তেওঁ এবাৰ অন্তত ভাবি চিন্তি চাব লাগে। লক্ষ লক্ষ মানুহ যেতিয়া এনআৰচি লিষ্টৰ পৰা বাহিৰত যাব, গোটেই অসমখন অগ্নিকৰ্ম হ'ব আৰু গোটেই অসমৰ যি পৰিস্থিতি হ'ব এইটো বোধহয় তেওঁ তেতিয়াই হয়, এনআৰচিৰ প্ৰথম খচৰাৰ পৰা 1.5 লাখ মানুহ বাদ পৰিব বুলি ঘোষণা কৰাৰ পাছতে এই মন্তব্য কৰিছিল ছিদ্দিক আহমেদে। এইবাৰ লক্ষ্য কৰক এই মানুহজনলৈ। এওঁ ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ। নিজকে অসমীয়া বুলি দাবী কৰি অহা এই মানুহজনে এইবাৰ কি ক'লে শুনক। ইয়াতো মুছলমান বাংলাদেশী নাই, এইবিলাক এনেই ষড়যন্ত্র। ক'ত বাংলাদেশী আছে? অসমত ক'ত বাংলাদেশী? মুছলমানতো বাংলাদেশী নাই, ইয়াত বাংলাদেশী নাই। যি সময়ত বিদেশী চিনাক্ত কৰিবলৈ এনআৰচিৰ কাম চলি আছে, তেনে সময়তে তেওঁ আকৌ কি হুংকাৰ দিলে শুনক। যদি 1.5 লাখ মানুহৰ নাম বাদ পৰে, ইয়াৰ আন্দোলনত, ইয়াৰ প্ৰতিবাদত মই নেতৃত্ব ল'ম। তেওঁৰ মনে মনে থাকাত নাই। এতিয়া আৰু চিধা কথা, কঠোৰ আন্দোলন কৰিম। আমি কঠোৰ আন্দোলন কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম। ম্যানমাৰ থেকে ডাঙৰ সিচুৱেশ্যন ক্ৰিয়েট কৰিব। ৰ'ব, ইমানতে শেষ হোৱা নাই এইজন বিতৰ্কিত প্ৰাক্তন বিধায়কৰ অতপালি। এইবাৰ হাতত অস্ত্ৰ তুলি লোৱাৰ ভাবুকি দি সকীয়নি প্ৰতীক হাজেলা। আমি কিন্তু মুছলমান সহ্য কৰি আছো, বাধ্য নকৰাব অস্ত্ৰ হাতত তুলি লোৱাৰ কাৰণে, বাধ্য নকৰাব অস্ত্ৰ হাতত তুলি লোৱাৰ কাৰণে। আনকি গাড়ীৰ পৰাই চিঞৰি চিঞৰি কৈ গ'ল ৰছুল হকে, প্ৰতীক হাজেলা হুঁচিয়াৰ। এতিয়া হয়তো আপোনাৰ বুজিবলৈ বাকী নাই, এনআৰচি প্ৰকাশৰ পাছত একাংশ কেনেদৰে সাজু হৈছে অসম জ্বলাবলৈ। অৱশ্যে এওঁলোকৰ বিৰুদ্ধে প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।